हेलो बंधुসকল नमस्कार वेलकम टू माय चैनल हैप्पी लर्निंग। आज मैं क्लास 10 एक्सरसाइज नंबर 2.3 6 नंबर 3 नंबर क्वेश्चन কৰি দিম যেটো একেবাৰে ইজি। কি কৈছে ইয়াত x পাৱাৰ 4 + 2x³ - 26x² + 54x - 27 বহুপদৰ শূন্য দুটা এইখিনি আৰু এইখিনি ইয়াৰ বাকি বিলাক শূন্য উলিয়াব লাগে হৈছে। শূন্য উলিয়াৰ নিয়ম মই আগতে কৈছো, এতিয়া মই কৈ আছো একেবাৰে ইজি। ইয়াত চোৱা হাইয়েস্ট পাৱাৰ 4 আছে মানে 4টা শূন্য হ'ব শেষ। হাইয়েস্ট পাৱাৰ কিমান আছে আমাৰ हाईएस्ट पावर 4 আছে মানে শূন্য কেইটা হ'ব 4টা হ'ব শেষ। 4 আছে 4টা শূন্য হ'ব, দুইটা তাৰে দিয়া আছে, দুইটা উলাব লাগে শেষ। এইখিনি প্ৰশ্ন হৈছে। আৰু প্ৰশ্ন তুমি এটা বস্তু চাবা, ইয়াত এই বস্তুটো ভুল হৈ আছে, এই বস্তুটো ভুল হৈ আছে, এই বস্তু প্লাস নহব, ইয়াত হ'ব মাইনাস। নতুন কিতাবত তোমাৰ বহুত বিলাক ভুল হৈছে হৈছে, নতুন যিবিলাক কৰিছে গোটেইবিলাক ভুল, প্ৰায় বিলাকে ভুল, গোটেইবিলাক নহয় প্ৰায় বিলাক ভুল। সো ইয়াত হ'ব আমাৰ কি মাইনাস হৈছে। এতিয়া আমি আগবাৰ অংকটোত আমি লিখিম দিয়া আছে কি দিয়া আছে আমাৰ px মানে বহুপদ, px মানে এইটো সেম বস্তু যাৰ x আছে ভেৰিয়েবল হৈছে। এই চলক যেটো x আছে x পাৱাৰ 4 - 2x³ - 26x² + 54x - 27। সো এতিয়া আমি কি কৰিম আৰু কি দিয়া আছে এইটো চাম আমি হৈছে। বহুপদ দুটা শূন্য এইখিনি আৰু এইখিনি শূন্য দুটা দিয়া আছে, একদম ইজি হৈছে। শূন্য দুটা কি দিছে, শূন্য আছে 3√3 আৰু -3√3। এই শূন্য মানে কি, শূন্য মানে হল x ৰ মান, শূন্য মানে কি x ৰ মান। সিম্পলি তুমি লিখি দিয়া এতেকে x সমান কি হ'ব, x সমান হ'ব x সমান হ'ব আমাৰ 3√3 আৰু x ৰ মান নহয়, x ৰ মান হলে এইটো সেম বস্তু লিখি দিবা 3√3 হৈছে। এতিয়া সোয়া সমানখিনি পাৰ কৰাই দিয়া, x এর আউট কি আছে প্লাস, এখানে মানে প্লাস পার হলে কি হ'ব -3√3 সমান 0। এইফালেও সেম বস্তু x এর আগত মাইনাস আছে, সমানখিনি পাৰ হলে প্লাস 3√3 = 0 হৈছে। এতিয়া দুইটা বস্তু এনেকে ওলাই গল হয় না নহয়, যেনেকৈ যেতিয়া সমানচিহ্ন ইফালে 0 ওলাব এই বস্তুটো ইয়াৰ উৎপাদক হৈ যাব, ইয়াৰ উৎপাদক এইটো, ইয়াৰ উৎপাদক এইটো, ইফালে 0 আছে হয় না নহয়, ইয়াৰ উৎপাদক এইটো, ইয়াৰ উৎপাদক এইটো হৈছে। সেম বস্তু আগৰ অংকটো কৈছো, যদি একফালে থাকে আমাৰ ধৰিলো 24 সমান আমি কেনেকৈ ওলাম, এটা উৎপাদক আমাৰ 2 আৰু উৎপাদক 2 হৈছে, দুইটা উৎপাদক এইটো হলো আমাৰ px, এইটো আমাৰ কি ধৰিলো px হৈছে। ধৰিলো আমাৰ px টো কিমান আছে, ইয়াত 24 আছে, এটা উৎপাদক আছে আমাৰ 2 আৰু এটা 2, আৰু বাকিটো কেনেকৈ ওলাম, আগত এটো পূৰণ কৰি দিম, তাৰ পিছত এটো হৰণ কৰি দিম হৈছে। এটো 2 × 2 = 4 পূৰণ কৰাৰ পিছত আৰু এই 4 ৰে এই 24ক হৰণ কৰিম, 4 × 6 = 24 আৰু ইয়াত লিখিম 6। গতিকে আগত আমি এইবিলাকক পূৰণ কৰিব লাগিব। সো আমি কি কৰিম সোয়া এই দুটা পূৰণ কৰি দিম হৈছে। এতে কে px ৰ এটা উৎপাদক পূৰণ কৰিলে এটা উৎপাদকে ওলাব, উৎপাদকৰ পূৰণফল সদায় উৎপাদক হয় মনত ৰাখিবা। উৎপাদক সমান কি হ'ব x - 3√3 আৰু ইফালেও সেম x + 3√3 হৈছে, ব্ৰেকেট দিয়া। সো a - b * a + b সূত্ৰ মই আগতে কৈছো, এতিয়াও কৈছো আৰু পাছতো কম। a + b * a - b = a² - b² চিৰন্তনৰ সত্য হৈছে। সো আমি a - b a + b কি লিখিম a² - b²। সো তুমি লিখিবা a² ইয়াত চোৱা এতিয়া আমাৰ 3√3 হোল স্কয়ার মানে কি a স্কয়ার টো ইয়াৰ লগত একবাৰ ইয়াৰ লগত একবাৰ, 3 লগত স্কয়ার কৰিলে 3 3 × 9 হ'ব আৰু 3 স্কয়ার কৰিলে কিমান হ'ব চোৱা। এইটো বস্তু বুজি নাপাবা, মই ভালকৈ ইয়াত কৰি দিম হা। 3√3 হোল স্কয়ার মানে চোৱা a স্কয়ার টো একবাৰ ইয়াৰ লগত 3 স্কয়ার আৰু একবাৰ ইয়াৰ লগত হৈছে। চোৱা 3 স্কয়ার মানে দুইটা 3 পূৰণ, 3 পূৰণ 3 কিমান হ'ব আমাৰ 9 হ'ব, ইনটু √3 স্কয়ার কৰিলে কিমান হ'ব, ৰুট আৰু স্কয়ার কাটা যাব, থাকিব খালি 3, 9 3 × 27 হৈছে। সিম্পল এটা আমাৰ এই 3 স্কয়ার কৰিলে 9 হ'ব, পূৰণ 3 আৰু ৰুট কাটা যাব, 3 ৰুট নহয় স্কয়ার ৰুট কাটা যাব, থাকিব আমাৰ খালি 3। সো আমাৰ কি হ'ব x² 9 3 × 27। গতিকে ইয়াত আমি কি পাইছো চোৱা px ৰ এটা উৎপাদক x² - 27
px ৰ এটা উৎপাদক x স্কয়াৰ মাইনাস 27 সো এতিয়া আমি কি কৰিম এটা উৎপাদকেৰে ধৰিলো আমাৰ 16 এটা উৎপাদক কৈছো আমি 8 হৈছে কি কৰিম এই উৎপাদকেৰে আমি ইয়াক ভাগ কৰি দিম হৈছে ভাগ কৰি দিলে আমাৰ ওলাই যাব হৈছে যেটো আমি এনে কৰিছিলো যে এটা উৎপাদক কৈছো আমি 24 ৰ এটা উৎপাদক কিমান পালো আমি 4 এতিয়া এই 4 এৰে ইয়াক ভাগ কৰি দিম 4 কিমান গুণ 24 4 6 গুণ মানে এনেকৈ পাম উৎপাদক হৈছে সেম বস্তু আমি px ৰ এটা উৎপাদক এখিনি পাইছো গতিকে এতিয়া এই উৎপাদকেৰে এই গুণটো ভাগ কৰিলে আৰু এটা উৎপাদক পাম হৈছে সো এতিয়া ভাগ কৰি দিম x স্কয়াৰ মাইনাস 27 আৰু ইফালে থাকিব আমাৰ কি সোয়া x পাৱাৰ এই বস্তু লিখিম এই বস্তুটো লিখিম হৈছে x পাৱাৰ 4 minus 2x cube minus 26 x square plus 54 x minus 27 होइसे x square किमान गुण x4 x square गुण x ৰ পাৱাৰ 4 27 x square गुण 27 x square So this in milak soa plus minus minus simple minus thakile tolot plus diba plus thakile tolot minus diba hoise same eta tumi ki ase likhi dia minus 27 ifale amar 54x hoise ari ifale plus yat soa etar agot minus etar plus thakile ki hobo etar agot minus etar plus thakile dangar pora horu biok 27 er por 26 gole khali eta x square thakibo dangar agot plus gotike plus hoise eitu he kam kore eitu nokore hoise আর ইয়াত কি আছে আমাৰ -2x কিউব ইফালে দৰকাৰ নাই এটা প্লাস এটা মাইনাস সেম বস্তু থাকিলে কাটা কাটি যায় শেষ হৈছে এতিয়া 2x কিউব লাগে আমাৰ x স্কয়ার x গুণ x কিউব 1 2 গুণ 2 এতে মাইনাস টু মিলাব লাগিব প্লাস এ কি হে মাইনাস প্লাস এ কি হে মাইনাস প্লাস এ মাইনাস 27 2 গুণ 54 আৰু x টু লাগিব ইয়াত হ্যাঁ না x2 লাগিব নিজে যাব এটু ওদিকে আমি আচ্ছা মাইনাসে প্লাস সিম্পল একেবারে ইজি প্লাস থাকলে ইয়াত মাইনাস দিম আর মাইনাস থাকলে ইয়াত প্লাস দিম জি রই গৈছে ইয়াত লিখিম 27 ইয়াত আমাৰ x স্কয়ার হৈছে সো এতিয়া সোয়া x স্কয়ার কিমান গুণ x স্কয়ার 1 গুণ x স্কয়ার হৈছে sin প্লাসে কি হে প্লাসে প্লাস হইছে 27 1 গুণ 27 মাইনাসে প্লাসে মাইনাস গতিকে মাইনাস থাকিলে প্লাস দিম আর প্লাস থাকিলে মাইনাস দিম একেবারে আমার অঙ্কটো হেক 27 এর 27 গলে শূন্য এটো দরকার নাই কাটাকাটি হইছে সো যেহেতু আমার ভাগিক 0 লাইছে গতিকে x স্কয়ার -2x + 1 এটো এটা উৎপাদক হবো হয় না নহয় গতিকে আমার x স্কয়ার -2x + 1 px এর এটা উৎপাদক হবো আৰু এই উৎপাদকটোক যেতিয়া উৎপাদক বিশ্লেষণ কৰিম তেতিয়া আমি শূন্য পাই যাম হৈছে সো সোয়া এতিয়া আমি এক উৎপাদক বিশ্লেষণ কৰিম হৈছে এতেকে px ৰ আনটো উৎপাদক কি পাইছো আমি সোয়া আনটো উৎপাদক সমান আকৌ চাম ইয়াত x স্কয়ার -2x + 1 x স্কয়ার -2x + 1 হৈছে এতিয়া সোয়া ইয়াত উৎপাদক বিশ্লেষণ কৰিম ইয়াত হহক 1 আছে 1 হয় না নহয় হহক এই 1 আৰু এই 1 পূৰণ কৰিম 1 গুণ কিমান হ'ব 1 গুণ 1 হ'ব এই 1 ৰে এতিয়া উৎপাদকবোৰ যোগ বা বিয়োগ কৰি 2 পাব লাগিব সো 1 ৰ উৎপাদক তো 1 থাকে হয় না নহয় 1 যোগ কৰিলে আমাৰ 2 হৈ যাব একদম ইজি x স্কয়ার মাইনাস এটা x মাইনাস এটা x মানে দুইটা x হৈ যাব এই বস্তুটোকে আমি ইফালে একবার ইফালে লিখিছো হইছে প্লাস 1 এটো ইয়াত লিখিছো এটো ইয়াত এই 2x টো আমি -x লিখিছো হইছে এটো না জানিলে বেলেগ অংক বিলাক চাবা নিজে বুজি পাবা একদম ইজি এটো বস্তু উৎপাদক বিশ্লেষণ কয় হইছে বা ইউটিউবত মাৰি চাব পাৰা উৎপাদক বিশ্লেষণ বহুত ভিডিও লৈ যাব বহুত ইউটিউবাৰে ভিডিও বনাইছে হইছে এতিয়া কমন আনা ইয়াত x আছে ইয়াত x আছে কমন আনিলে ইয়াত কমন আহিব একেকে যেটো আছে কমন আনা বাহিৰত
x কিমান গুণ x স্কয়ার x গুণ x স্কয়ার মাইনাস x কিমান গুণ x এক গুণ x আর ইফালে সেম বস্তু x - 1 x কিমান গুণ x এক গুণ x প্লাস এ কি হে মাইনাস প্লাস এ মাইনাস হৈ গৈছে মাইনাস এ প্লাস এ মাইনাস এ প্লাস গোটেই বিলাক মিলিছে বাহিৰৰ বিলাক একফালে x - 1 আৰু ভিতৰৰ বিলাক একফালে x - 1 আৰু x - 1 ভিতৰত হৈছে সো ইয়াৰে পৰা আমি শূন্য লব পাৰিম জি কোণ লিখাৰ পিছত দুইটা শূন্য ওলাই যাব জি কোণ x - 1 সমান 0 হ'ব পাৰে বা বেলেগ ফালেও একেই বস্তু আছে x - 1 0 হ'ব পাৰে এতেকে x = 0 - 1 সমানচিন পাৰ হলে +1 এইফালে আমাৰ x - 1 সমানচিন পাৰ হলে কি হ'ব +1 সো ইয়াত আমাৰ থাকিল 2 শূন্য আৰু 1 যোগ কৰিলে একে হ'ব শূন্য আৰু 1 যোগ কৰিলে একে হ'ব এতেকে বাকি দুটা শূন্য সমান 1 আৰু 1 হৈছে উত্তৰমালা ক'ব নোৱাৰো মিলিব না নিমিলিব এইবিলাক নতুন কিতাপৰ গণিত বিলাকত বহুত বস্তু ভুল দিয়া আছে হৈছে এইবাৰ নতুন যিবিলাক আছে গোটেই বিলাক প্ৰায় ভুলে আছে ইয়াত ছোৱা কি আছে 1 আৰু 1 আছে হয় না এইটো বস্তু মিলিছে কেতিয়াবা নিমিলে হৈছে সো এনেকুৱা ভিডিও বাৰে বাৰে চাওঁৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব যদি কিবা বুজিছে বা বুজা নাই তেনেহলে কমেন্ট কৰিব আৰু যদি ভিডিওটো বেছি কৰি ভাল লাগিছে নিজৰ বন্ধুসকলৰ লগত শেয়াৰ কৰিব থ্যাঙ্কস ফৰ ওয়াচিং Through the highways till my shadow turns to sun rays and on we'll go through the wastelands through the highways